শ্রদ্ধার জাতি মৰাণচিগা অঞ্চলৰ তথা মৰাণচিগা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগ উদ্যোগ স্থানীয় ৰাইজৰ সহযোগ উদ্যোগত বহুদিনৰ পৰা এই সৰস্বতী পূজাভাগ উদযাপন কৰি আহিছে আৰু পৰম্পৰাগতভাৱে মনোপুলকীয়ভাৱে নাট এই উৎসৱটি অনুষ্ঠানটি পৰিৱেশন হয়। মোকতো ক'ব লাগে হয়, মোক ক'ব লাগে নাই মই চবটা ক'ব সহযোগ কৰি চবটা কৈছে মুখত কেলা ভাত খাব নাই নেকি আপুনি পাবলৈ নহয় ইয়াত 9টা বজাতে দিম বুলি ক'লে লগত মই জড়িত হৈ পৰিলোঁ। ইমান ওলাই ফুৰা ব্যক্তি নহয়, কিন্তু এই শিশুসকলক দেও চালিব নোৱাৰি ভাওনাখন নিজেই পৰিচালক তথা যি পাৰিলেও প্ৰশিক্ষণ দি আপোনালোকৰ আগত প্ৰদৰ্শনৰ বাবে আগবঢ়াইছোঁ। কাৰণ আপোনালোকে জানিব বা দেখিব ইয়াত একেবাৰে ভাওনা মুখত ৰং নখনা কৰা বা ভাওনাৰ খবৰ চাপৰ নুবুজা কৰা এই নাটকখনত আজি পৰিৱেশন হ'ব। সেয়ে টান বস্তু কঠিন বস্তু আমি যেতিয়া কোমল কৰিবলৈ যাওঁ তেতিয়া যথেষ্ট আমাৰ সময়ৰ প্ৰয়োজন। প্ৰায় 10টা দিনৰ ভিতৰত এই নাটখন মই শিকাই বুজাই মোৰ ক্ষুদ্ৰ যি অভিজ্ঞতা বা যি জ্ঞান সেইখিনিকে আহৰণ কৰি মই প্ৰশিক্ষণ দিছিলোঁ। আৰু ইয়াৰ আগতে মই গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই একলব্য গুৰুজনা কৰিছিলোঁ। আউনীআটী সত্ৰটোৰ সত্ৰাধিকাৰ পৰা সম্বৰ্ধনা পাবলৈ সক্ষম হৈছিলোঁ ভাওনা কৰি। গতিকে আজি মই আপোনালোকৰ আগত এই নাটভাগ পৰিৱেশন কৰিবৰ কাৰণে আগবাঢ়োতে এই শিশুসকলৰ যিখিনি অজানিত ভুল ত্ৰুটি হয়, গীত মাত ফুলৰ ফুল ফুলৰ চাপৰ তাল ৰাগ মান লয় হালি এই গোটেই বস্তুখিনি এটা শুদ্ধ ৰূপত পৰিৱেশন কৰিবলৈ যাওঁতে বহুতখিনি সময়ৰ দৰকাৰ, যদিও কম সময়ত আমি আপোনালোকৰ আগত আগবঢ়াইছোঁ। গতিকে গোটেই দলটিয়ে হৈ এই শিশুসকলৰ হৈ মই আপোনালোকৰ ওচৰত পৰিচালক হিচাপে যদি ভুল ত্ৰুটি হয় ক্ষমা বিচাৰিছোঁ। আৰু যদি কিবা আপোনালোকে ক'বলগীয়া থাকে তেতিয়াহ'লে ভাঙোনমুখী নকৰি গঠনমুখী পৰামৰ্শৰে এই শিশুসকলক যদি সহায় কৰে পৰামৰ্শ দি তেতিয়া হয়তো, কাৰণ সমাজত নলমৰে গজালি উঠে। আজি এজন হয়তো ভাল ভাওৰীয়া আছে, কালিলৈ নাইকিয়া হ'ব, কালিলৈ এই শিশুসকলে ভাওনা সংস্কৃতিটো জীয়াই ৰাখিব লাগিব। জীয়াই ৰাখিবলৈ যাতে তেওঁলোকক ভাঙোনমুখী নকৰি গঠনমুখী হ'ব লাগিব। আৰু বহুত মানুহে বহুত কথা জানে, কিন্তু সেই বস্তুটো আনক কেনেকৈ দিব লাগে সেই কথাটো হয়তো বহুতে নাজানিব পাৰে। গতিকে সিও এটা কথা থাকে, এজন ভাল ভাওৰীয়া ভাল মানুহে কিন্তু হয়তো আনক শিক্ষা দিব নাজানিব পাৰে, তেওঁ হয়তো নিজে বহুত জানিব পাৰে। গতিকে আনক যেতিয়া জ্ঞানৰ পোহৰটো বিলাবলৈ যোৱা যায় তেতিয়াহ'লে যিজনে বিলাক সেইজনৰ মোটেও কিছু কথা অভিজ্ঞতা থাকিব লাগিব। গতিকে মই ভুল শুদ্ধৰ মাজতে আজি আপোনালোকৰ আগত এই অনুষ্ঠানটি পৰিৱেশনৰ বাবে শিশুসকলক আগবঢ়াই দিছোঁ। আৰু সকলোৰে হৈ পেলাই মই আপোনালোকৰ ওচৰত মানে ক্ষমা ধৰিছোঁ। কোটে কোটে ঘোৰা
নিশ্চয়